কি হৈছে গম পাইছে না আপোনালোকৰ মই আগতে কাঠ পেঞ্চিলেদি ছবি আঁকা দেখছোঁ ৰং পেঞ্চিলেদি দেখছোঁ ব্ৰাছেদি দেখছোঁ কিন্তু কি অদ্ভুত আজি আপোনালোকে দেখা পাব জুই দি ছবি আঁকি আছে এটা অদ্ভুত আৰু খুব সুন্দৰ ভিডিঅ' হ'ব গৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যদি ভাল পায় ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব মই এতিয়া আছোঁ বৰপেটাৰ 3 নম্বৰ দক্ষিণহাটীত আপোনাৰ বৰপেটা সত্ৰৰ ওচৰে সেইখন আপোনালোকে দেখিছে বৰপেটা সত্ৰ আৰু এই বৰপেটা সত্ৰৰ ওচৰতে আপোনাৰ অতি প্ৰতিভাশালী এগৰাকী আপোনাৰ শিল্পী বুলি ক'ব পাৰি এগৰাকী প্ৰতিভাশালী যুৱক যিয়ে আপোনাৰ সুন্দৰ ছবি আঁকে তেওঁ জুইৰে আপোনাৰ ছবি আঁকে বহুত ইউনিক প্ৰতিভা তেওঁৰ আজি আপোনালোকক প্ৰতিভা দেখাবলৈ চেষ্টা কৰিম আৰু কথাটো হ'ল যে তেওঁৰ সৰুতে মাক দেউতাক তেওঁৰ ঢুকাইছে কিন্তু তেওঁৰ মাহীয়েকে তেওঁক ডাঙৰ দীঘল কৰিছে আৰু তেওঁ সুন্দৰ প্ৰতিভাৰ অধিকাৰী গতিকে তেওঁৰ প্ৰতিভা আজি আহক মোৰ লগত চাওঁ খুব সুন্দৰ ছবি আঁকিছে এইখিনিতে ঘৰ তেওঁৰ বন্ধু হয় না নিৰ্জুৰাজৰ বন্ধু হয় হীৰক অতি প্ৰতিভাশালী যুৱক বুলি ক'ব পাৰি আপোনালোকৰ প্ৰতিভাবিলাক আপোনালোকে দেখিব অতি সোনকালে দেখিব এইবিলাক তেওঁ আঁকিছে সকলোবিলাক নিৰ্জুৰাজৰ জীৱন সংগ্ৰাম বা তেওঁৰ বহুত ষ্ট্ৰাগলৰ বিষয়ে জানিম তাৰ আগতে তেওঁৰ এটা বহুত ইউনিক আপোনালোকে হয়তো আগতে দেখিছে না দেখা নাই মই নাজানো নিৰ্জু কি কৰিবা তুমি এইটো আজি যেহেতু আমাৰ সুদাকান্ত ভূপেন হাজৰিকাৰ জন্মদিন তেওঁৰ স্মৃতিত এখন ছবি আঁকিম তো আৰু এইটো ছবিটো কি ছবি বুলি কয় এইটো সাধাৰণতে ফায়াৰ দি অঁকা হয় কেনেকৈ আঁকিবা তুমি এইটো সাধাৰণতে কেৰাচিন আৰু বাঁহ বা কাঠত এইটো জ্বলোৱা হয় তাৰপিছত এইটো এটা অলপ হেৰি হয় মানে ডেঞ্জাৰ হয় যিহেতু এইটো আৰ্ট পেপাৰ হয় কেতিয়াবা মোৰ বহুতবাৰ পৰিছে আৰ্ট পেপাৰখন পৰিবলৈ সম্ভাৱনাটো বেছি থাকে তো হাতো পৰিছে তো এইটো এটা সাৱধান মানে কৰিব লাগে তো আৰম্ভ কৰোঁ ভিডিঅ'টো এইটো কেনেকুৱা হয় এতিয়া হৈ গ'ল এতিয়া তেওঁ ফাইনেল টাচ দি আছে মাত্ৰ 2-3 মিনিটমান লাগিল চাগে আচৰিত আউটষ্টেণ্ডিং তো আপোনাক দেখাই আছোঁ উল্টাই চাওক এয়া দেখিলে সুদাকান্ত ডক্টৰ ভূপেন হাজৰিকা আউটষ্টেণ্ডিং এক্সট্ৰাঅৰ্ডিনেৰী ক'ব লগা নাই আৰু কাৰণ ইমান 2 মিনিট মাত্ৰ 2-3 মিনিটমানৰ ভিতৰত ইমান ধুনীয়াকৈ আঁকি দিলে মই ইয়াৰ আগতে দেখা নাছিলোঁ এনেকুৱা টাইপৰ আপোনালোকৰ টেলেণ্ট বিশেষ কৰি আপোনাৰ শিল্পৰ ক্ষেত্ৰত ছবি অঁকাৰ ক্ষেত্ৰত মই আগতে দেখা নাছিলোঁ এনেকুৱা ধৰি লওক অঙঠাই দি আঁকিছে কি কি বস্তু ব্যৱহাৰ কৰিছা নিজু ইয়াত ব্যৱহাৰ কৰা হৈছে দুডাল বাঁহ বা কাঠ বাঁহ নেকি এইটো কাঠ হয় কাঠ বা বাঁহ মানে এইটো বেছি হয় যিটো কলাটো বেছি হয় মানে চাইটো তাৰপিছত ইয়াত কেৰাচিন আছে ন কেৰাচিনিত মানে মম জ্বলোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰপিছত মম দুডাল আছে বা এডাল ল'লে হ'ল মানে এইটো যেতিয়া নুমাই যায় তেতিয়া আৰু ইয়াত এনেদৰে জ্বলাই দিব তাৰপিছত ইয়াত তেনেকৈ ইয়াত দিব পাৰে ইয়াত আৰু তোমাৰ উল্টা কৰি তোমাৰ এইটো কেনেকৈ তোমাৰ উল্টা কৰি যে আঁকিছা তাৰমানে সেইটো তোমাৰ কি তুমি এবাৰ তাৰপৰা ট্ৰাই কৰি চেষ্টা কৰি ন এইটো ডাইৰেক্ট নোৱাৰি ন এবাৰ বহুতবাৰ চেষ্টা কৰিছা চাগে ন এইটো হয় কষ্ট হয় অলপমান 10-13 বাৰ মান কৰিছোঁ আগৰ পৰা মানে এইটো থিংকিংটো আগৰ পৰাই আছিল তো এনে বস্তু পোৱা নাছিলোঁ যে কিবা এটা নতুন কিবা কৰিব পাৰে বহুতে কৰে হাতেৰেও কৰে উল্টাৰে বা বহুত মই জুইৰে প্ৰথমতে চিধা কৰি আঁকিছিলোঁ ফাৰ্ষ্ট ভিডিঅ'বোৰো তাৰপিছত লাহে লাহে ওলোটাকৈ আঁকিবলৈ চেষ্টা কৰিলোঁ তেতিয়ালৈকে কৰি আছোঁ বৰ্তমানলৈকে আৰু বেলেগ কেৰেক্টাৰ লৈ মানে ভূপেন হাজৰিকা আপুনি ক'ত কৰিছে ক'ত অলৰেডি এছাম বুক অফ ৰেকৰ্ড তাৰপিছত বেংগল বুক অফ ৰেকৰ্ড এইকেইটা মই দেখাইছোঁ আৰু কেতিয়া আৰু কেনেকৈ পালা অকণমান জনাই দিলে ভাল পাম বেংগল বুক অফ ৰেকৰ্ড এয়া এইখন কি এছাম বুক অফ ৰেকৰ্ড এইটো এছাম বুক অফ ৰেকৰ্ড
এইটো কি হয় এইটো ৱৰ্ল্ড লাৰ্জেষ্ট কম্পিটিশ্যন পাতিছিল তাৰ ওপৰত হৈছিল এতিয়া এইকেইটা বিষয় কোৱা এছাম বুক অফ ৰেকৰ্ড কেতিয়া তুমি পালা এছাম বুক অফ ৰেকৰ্ড 2020 পালোঁ এইটো এনেকুৱা এই ফায়াৰ মানে মোৰ সেই হ'ল ফায়াৰ কৰাৰ পাছত মানে আছাম বুকত যোগাযোগ কৰিলোঁ যে কেনেধৰণে মানে ইয়াত ৰেকৰ্ড কৰিব পাৰি তাৰপিছত প্ৰথমতে মোক জনালে যে তোমাৰ ভিডিঅ' কেইটা পঠাবা তাৰপিছত ফটো উঠি তাৰপিছত তেওঁলোকে চালে যে অসমত কোনোবা এনেধৰণৰ কোনোবা কৰিছে নেকি এনেকুৱা যদি মানে কৰিছে তেতিয়াহ'লে মই ৰেকৰ্ড নহ'লোহেঁতেন তো অসমত মই জুইৰে কৰা বেলেগত কৰা নাই নেকি বেলেগ কোনো কৰা নাই বেলেগত মানে এটাই ল'ৰাই কৰিছে সেইটো হৈছে চাই ঠঙাৰে কৰা হয় মোৰ মানে কি হ'ল মোৰ চাইজ আৰু টাইমৰ লৈ যিটো মই A4 পেপাৰত বা টাইমৰ যিহেতু 2 মিনিট 3 মিনিটৰ ওপৰত কৰিছোঁ সেই ভিত্তিত মোক আছাম বুক অফ ৰেকৰ্ডত মানে স্থান দিছে বাকী অনলাইন যিটো ৱৰ্ল্ডৰ যিটো এইটো লাৰ্জেষ্ট আমাৰ কম্পিটিশ্যন পাইছিল মোৰ তাতে এখন মানে আহিছিল যে তুমি কম্পিটিশ্যন পাতিবা নেকি মানে দিবা নেকি তাৰপিছত ময়ো এখন মানে ফটো আঁকি দিলোঁ ৱাটাৰ কালাৰৰ আছিল তাৰপিছত সেইখনত দি প্ৰায় 10 দিনমান পাছত মানে খবৰ আহিল যে তুমি 4 নম্বৰ হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট এটা এয়াৰপৰ্ট তাৰপিছত হ'লেও বেংগল বুক অফ ৰেকৰ্ড সেইটোৰ ওপৰতো মানে এনেধৰণে পঠাইছিলোঁ ইউজুৱে আৰু এক্সিডেণ্ট মেকআপো কৰা ন আৰু এক্সিডেণ্ট মেকআপ খুব ধুনীয়া কৰে আপোনালোকক অকণমান চেম্পল দেখাইছোঁ দেখিলে খুব কম সময়ৰ ভিতৰত এক্সিডেণ্ট মেকআপ খুব সুন্দৰ হৈছে বঢ়িয়া হৈছে আপোনালোকে কেনেকুৱা পাইছে জনাব এয়া খুব কিছুমান সুন্দৰ ফটো আঁকিছে নাবাৰ্জুন ছিদ্দিকী এয়া জোকাৰ পাপন দীপলিনা ডেকা এয়া সত্ৰীয়া সংস্কৃতি ইৰফান খান জনিদীপ কাপুৰ ছাৰৰ এইটো বহুত ভাল লাগিছে ঢুকোৱাৰ পিছত অঁকা হৈছে ন এইখন ঢুকোৱাৰ পিছত মই অঁকা হৈছে মানে একদম চেম আৰু আমাৰ মহান ব্যক্তি একেলগে ফটো আঁকিছে এইখন কেনেকুৱা আঁকিছা এইখন সেই ৱাল পেইণ্টিং বুলি কোৱা হয় এইখন ফাৰ্ষ্ট পৰ্ট্ৰেট মই ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ আঁকিবলৈ লাহে লাহেতো এইখন ৱালত ন এইখন ৱাল হয় ডাইৰেক্ট ৱাল এইখনত প্ৰাইমাৰ মৰা হৈছে মানে বগা তাৰপিছত ইয়াত এনিমেল পেইণ্ট বুলি ৰংটো মানে অঁকা হৈছে তো 9-10 দিন লাগিছে 9-10 দিন মান লাগিছে ন এখন আৰ্ট কৰোঁতে তো সম্পূৰ্ণ হৈছে 2009তে আঁকিছিলোঁ 19তে আঁকিছিলোঁ হয় হয় নিজুৱে মোক আঁকিছে কিমান মিনিটত আঁকিছা এইটো 1 মিনিট মোটামুটি 1 মিনিটত আঁকিছা ন বঢ়িয়া লাগিছে খুব সুন্দৰ থেংক ইউ বঢ়িয়া লাগিছে আপোনালোকে দেখিলে কিমান টেলেণ্টেড ল'ৰা ইমান সৰুতে আপোনাৰ ইমান ধুনীয়া ছবি আঁকে বা বেলেগ ইউনিক কিছুমান টেলেণ্ট আপোনালোকে জুইৰে দেখিলে বা মেকআপ দেখিলে আৰু বিভিন্ন ধৰণৰ আৰ্ট দেখিলে কিন্তু তাৰ পিছত বহুত সংগ্ৰাম কৰি তেওঁ এইখিনি পাইছে মেবি এতিয়া 19-20 বছৰমান ল'ৰা এইখিনি পাইছে মাত্ৰ 6 মাহ থাকোঁতে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিলে আৰু তাৰপিছত 10 বছৰ থাকোঁতে তেওঁৰ মাতৃৰ মৃত্যু হৈছিলে তাৰপিছত তেওঁৰ মাহীয়েকসকলে তেওঁক ডাঙৰ দীঘল কৰিছে বহুত কষ্ট কৰি চ' মই জানিব বিচাৰিম তোমাৰ মাহী কেইগৰাকী এতিয়া আছে বাৰু কিন্তু কেইগৰাকী মোৰ মাহী 2গৰাকী আৰু ডাঙৰ মাহীৰ এজনী ভণ্টি আছে এটা কথা মানিব লাগিব মই গম পালোঁ যে বিশেষ কৰি আপুনি ন অকণমান কওকচোন এনেও ধৰি লওক আপুনিওতো আমি জানিব পৰা মতে মাহীও বিয়া হোৱা নাই ইহঁৰ কাৰণে বিয়া হোৱা নাই ইহঁক বহুত তুলি তালি ইমান ডাঙৰ দীঘল কৰালে এতিয়ালৈকে হৈছে কিমান কষ্ট হৈছে মোৰ বহুত কষ্ট হৈছে আৰু মই ডাঙৰ দীঘল কৰোঁতে মই টিউশ্যন কৰোঁ হয় আপুনি টিউশ্যন কৰি ন হয় সৰুৰ পৰাই তাৰমানে যেতিয়া মাইক ঢুকাইছে তেতিয়া মাইকে মাইক থাকোঁতে হাল চাল বুইছিল আৰু মাকে তেতিয়া তাৰপিছত মই আৰু মমায়েক আছে নহয় এনেই পঢ়া খৰচ মমায়েকে দিয়ে আৰু এইখিনি সি মমায়েকৰ কাৰণেই আৰু আগবাঢ়িছে আৰু আপুনি বিয়াৰ কথা নাভাবিলে মই আৰু মানে সি মানে নিজৰ দৰে হৈ গৈছে আৰু সেইকাৰণে মই মানে এৰিবই নোৱাৰোঁ এক্সেক্টলি আৰু এগৰাকী মাহী আছে নেকি
আপোনাৰ ঘৰ ইয়াতে ওচৰতে মোৰ ওচৰতে বিয়া হৈছে হয় হয় সৰুৰ পৰাইতো তাক পাইছে সৰুতে পাইছোঁ মই সৰুৰ পৰাই ছবি তবি আঁকে এইবিলাকৰ ইণ্টাৰেষ্ট আছে ন ছবি আঁকি ভাল পায় সি সেইকাৰণে দেউতাক মাক তাৰমানে সৰুতে ঢুকালে সি দেউতাকক নাপালে আৰু মাক 10 বছৰতে সি হ'ল আমি তুলি তালি ডাঙৰ দীঘল কৰিলোঁ আৰু এই মাহীৰ ছোৱালী নেকি হয় নেকি অঁ হয় নেকি অ'কে বঢ়িয়া বাকী তুমি বৰ্তমান হেৰি পঢ়ি কি আছা বাকী সেইটো বিষয়ে অকণমান থাৰ্ড ছেমিষ্টাৰ মই পঢ়ি আছোঁ আৰ্টছত কোন কলেজ এম চি কলেজ তাৰপিছত অসমীয়াত মেজৰ লৈ মই এতিয়া কৰি আছোঁ তুমি এইবিলাক ইউটিউবতো কিবা চেনেলত তুমি এইবিলাক কৰা চাগে ন হয় মোৰ নিৰ্জুৰাজ RD বুলি এটা চেনেল আছে নিৰ্জুৰাজ RD বুলি আছে ন তাতে মানে আৰ্টৰ বা বিভিন্ন ধৰণৰ ভিডিঅ' মানে বনাই আছোঁ কোনোবাই যদি শিকিব লগা আছে তাতেও মানে মোক ছাবস্ক্ৰাইবটো কৰি ল'ব পাৰে হয় হয় আৰু লগতে যদি কাৰোবাক কিবা পেইণ্টিঙত দৰকাৰ হয় বহুত কিবা কিবি যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰে তোমাৰ নাম্বাৰটো কৈ দিব পাৰে মোৰ নাম্বাৰটো 7576901441 হয় হয় আমি বিশেষকৈ এনেকুৱা টেলেণ্টেড আমাৰ শিল্পীসকলক বা চিত্ৰকাৰসকলক আমি আগবঢ়াই নিব লাগে সেইটোৱে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে বেছিতকৈ বেছি মানুহে চাব পাৰে আৰু ধন্যবাদ জনাইছোঁ মই মাহীসকলকো ধন্যবাদ জনাইছোঁ তেওঁলোকে ইমান নিজৰ কথা নাভাবি যাতে যে নিজক ইমান ডাঙৰ দীঘল কৰি মাক দেউতাকৰ মানে কি হেৰিটো অনুভৱ কৰিব দিয়া নাই আৰু মাক দেউতাক নাই আৰু সেইটো গম পায়েই মাক দেউতাক নোহোৱা যে তেওঁ অনুভৱ কৰা নাই সেইটো মাহীহঁতে ইমান ধুনীয়াকৈ ৰাখি কৈছে সেইটো বহুত ইনস্পায়াৰিং বুলি ক'ব পাৰি আৰু বাকী তুমি সেই কিছুমান বোলছবিতো তুমি কিছুমান আৰ্ট ডিজাইনৰ কাম কৰা চাগে ন কি কি কৰি আছা অকণমান জনালে ভাল পাম বৰ্তমান মই মমতাৰ চিঠিত নিৰ্ভৰ দাসৰ পৰিকল্পনা তাতে এখন কৰি আছোঁ আৰ্ট ডিজাইনৰ কাম লগতে কুবিত বুলি এখন মানে অসমীয়া ফিল্ম ধুনীয়া ফিল্ম সকলোৱে চাব মোৰ FB পেজত মানে FBত পাবই লিংকটো সেইখন চাব তাতেও মই কৰিছোঁ আৰ্ট কৰি আছোঁ সকলোৱে অসমবাসীয়ে আশীৰ্বাদ কৰিব এনেকৈ আৰু আগুৱাই যাব পাৰোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব আৰু লগতে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে নিজকো আশীৰ্বাদ কৰিব তেওঁ যাতে আৰু বেছি আগুৱাই যাব পাৰে ইয়াতকৈ আৰু ভাল ভাল ছবি আঁকিব পাৰে তাৰ আশীৰ্বাদ কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ বাই বাই নিৰ্জুৰাজৰ ওচৰতে কাষতে বহি কৈ আছোঁ আচৰিত শিল্পী এটা 1 মিনিটত জুবিনদাৰ ফটো আঁকি দিয়ে পাপনদাৰ ফটো আঁকি আচৰিত নিজে জুইৰ সহায়ত কিমান ধুনীয়া ছবি অংকন কৰে বহুত দেখাই নাছিলোঁ আগতে বহুত বহুত ধন্যবাদ দিয়া